Hello guys, welcome back to my YouTube channel MS Ahom Blogs. आज যোৱাকালি মানে আমাৰ কলেজত এমিটি একাডেমিত ফ্ৰেছাৰ্ছ আছিল। সেই ফ্ৰেছাৰ্ছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো মোৰ মাতটো বহুত ভাঙি আছে। কালি আটা পাৰোঁতে মাত ভাঙি গৈছে। মাথা নহয় দিয়কচোন, মাত ভাঙি গৈছে। মই পুত্ৰপলকত থাকোঁ। মই একতা শ্ৰেণী হাইস্কুলৰ পৰা HSC পাছ কৰিছোঁ আৰু এতিয়া বৰ্তমান এমিটি একাডেমিত ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছোঁ। মেমৰ কলগেটেৰ ব্ৰেজ মাৰিছে মেমে। আচ্ছা, তোমাৰ অভিজ্ঞতাটো কোৱাচোন চমুকৈ। আমাৰ খুব বেছি নহ'লেও 2 মাহৰ পৰা 3 মাহ হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ক্লাছ আৰম্ভ হোৱা। কাৰ ক্লাছ ভাল লাগে, কেনেকুৱা তোমাৰ অভিজ্ঞতা, সংক্ষেপে ক'লে ভাল পাম। ক্লাছ মই সকলোৰে ভাল পাওঁ, বেছিকৈ ইকনমিক্সৰ ক্লাছটো ভাল পাওঁ। নহয়, ফাৰ্ষ্ট মই ভাবিছিলোঁ মই ইকনমিক্স নলওঁ, মই জিঅ'গ্ৰাফী ল'ম 4 ছাবজেক্ট হিচাপে। মানে 4 ছাবজেক্ট কি আৰু ল'ম সেইটো নহয়, মানে মই ল'ম বুলি ভাবিছিলোঁ। বাকী তাত থাকিলে তাৰপিছত মই ভাবিলোঁ জিঅ'গ্ৰাফী ল'ম, ইকনমিক্স নলওঁ। তাৰপিছত এদিন মেমৰ ক্লাছ কৰিলোঁ, মোৰ ইমান ভাল লাগিল ক্লাছ কৰি। ভাবিলোঁ মই ইকনমিক্সে ল'ম। তাৰপিছত মই ইকনমিক্সৰ ফাৰ্ষ্ট এক্সামটো হ'ল বেয়া হোৱা নাই। তাৰপিছত এতিয়া লাহে লাহে গম পাইছোঁ ইকনমিক্সত আৰু অংক আছে, সেইফালে নলওঁ নেকি। কিন্তু মেমৰ ক্লাছটো কৰি ভাল লাগে, সেইবাবে থাকোঁ। তাৰপিছত মোৰ অসমীয়া ক্লাছটো ভাল লাগে অনামিকা মেমৰ, আৰু কেতিয়াবা আঁতৰ চাৰিও কৰে, মোৰ সেইটোও ভাল লাগে, বহুত এনজয় কৰোঁ বহুত। পলিটিকেল চায়েন্সৰ ক্লাছটো ভাল লাগে, সেইখিনিয়ে ভাল লাগে। ঢেকলোৰ পাছত ফপ্ৰামডাল খালি মতখেল লাগছি। ফপ্ৰাম মানে মধুৰিয়া, মুখেল মানে হ'ল অমিতা। ঢেকলোৰ পিছত মানে ঢেঁকীখালৰ পিছত থকা মধুৰিআমডাল খালে অমিতা লাগে, সেইটোৱে কৈছোঁ। হয় জানা গগন ছাৰ, হয়নে? সম্পূৰ্ণ কথিত অনামিকা বাইদেউ বেছি ভালকে জানিব, হয়নে নহয়? ন মই কোৱাটো হয়তো ঠিক আছে। আৰু ক'ব লাগিব ন, ক'লো আৰু ঢেকলোৰ পাছত ফপ্ৰামডাল খালি মতখেল লাগছি। মানে ঋষিকা হৈছে কি, মানে এটা চিট আছে, দুজনে বহিব লাগে আগৰ বেঞ্চত, দুটা মানে ঠেলা আছে। ইয়াতে কেনেকৈ তুমি সলিউশ্যন কৰি দিবা, মানে কাক বহাবা, কাক কি কৰিবা? লিখাম বুলি ভাবিছো মানে ক্লাছত। এটা কাম কৰা, 2খন বেঞ্চ আছে ন, এখন ইফালে ফাৰ্ষ্ট বেঞ্চ, এখন ইফালে ফাৰ্ষ্ট বেঞ্চ, এটা ইখনত বহা, এটা ইখনত বহা, হ'ব? নাই মই বাচনতে বহি তোমালোকে কাজিয়া কৰি মোৰ ক্লাছটো শেষ কৰিব নোৱাৰা। ক্লাছ কৰিব লাগিব, গোটেই যিটো সিফালে আছে সিফালে বহা, ইফালে থকাটো ইফালে বহা। মেমৰ কথা দেখোন না এইখন বেঞ্চৰ কাৰোবাৰ নাম লিখা আছে নেকি? ৰুচিকা, মই এটা চল্ভ কৰি দিওঁ। হাচিনা অকণমানি নহয় জানো, সৰু ছোৱালী। এই নাম কি আছিল? সুমন অকণমান ডাঙৰ, হাচিনা কোলাত লৈ বহি পেলাই একেটা চিটত নহয় জানো? হ'ব নহয়, এনেকৈ ক্লাছটো চলাই দেবা কিবা। ঠিক আছে, বেঞ্চ এটা দিব। আৰু ৰুচিকা মেম ষ্টুডেণ্টৰ কাৰণে কি অকণমান জাষ্ট একো ভাবা নাই বুলি নকয়, নাই ভাবিছো তোমাক এৰিবৰে হ'ল। কিন্তু মিছা কথা, এৰিবৰ হ'ল মানে কালি মই কাৰ লগত ডেটিং কৰিম, সেইটো কথাই চিন্তা কৰা হয়। অলপ ৰগৰ কৰিছো। এইবিলাক সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় বাৰু। সঁচা মিছাৰ মাজতে জীৱনটো, তাৰে মাজতে আমি উঠাই আনিব লাগিব, আমাৰ কাৰ্যসূচীসমূহ আগবঢ়াই দিব লাগিব বাৰু। এইবাৰ আছিলে আমাৰ কোন আছিল? সীমা বেগমৰ এটা নৃত্য, নহয় জানো? আমি নৃত্য উপভোগ কৰোঁ। সীমা বেগম আছে।
की है जादूगरी तेरी आवाज है हवाओं में प्यार का रंग है फिजाओं में धड़कनों में तेरे गीत है मिले हुए ओम खोरू नीति मुगारी हापी नीली नागुती पाते দেখি মরম লাগি যায় দেখি মরম এতিয়া তাৰপিছত আৰু এটা কৈছো মই বছৰি আমৰ গছত আম লাগিলে মই খাম আমৰ গছত আম লাগিলে মই খাম আমি চাকৰিটো পাবলৈ দিয়া পিছত নিবিচাৰিলেও আমি পাম তাৰপিছত মই এটা দুখ চাৰি কৈছো দুখ পালো কান্দিব নোৱাৰিলো দুখ পালো কান্দিব নোৱাৰিলো সুখ পালো হাঁহিব নোৱাৰিলো মোৰ জীৱননো কি জীৱন যাক ভাল পালো তাইকো নিজৰ কৰিব নোৱাৰিলো আৰু চাকিলে ফালি দিছে একেবাৰে গাঁৱলীয়া চায়েৰী গাই পেলাই নহয় জানো চাইলে হয়নে ক'ত শিকিছানো এইবিলাক মানে কেতিয়াবা মাইণ্ডত আহি যায় কিছুমান বস্তু সেই হিচাপে মিলে দাও আৰু মিলাই লৈ আছে বাকী এইখিনি বয়সলৈকে তোমাৰ বয়স যেনিবা 18 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মৰমৰ দাবীত তোমালোকলৈ বুলি মোৰ এয়া এটি ক্ষুদ্ৰ উপহাৰ তোমালোক বৰ সৰল মন বৰ উদাৰ এই সৰলতাখিনিকে সৰগত কৰি আগুৱাই যা আধুনিকতাৰ ধামখুমীয়াত তোমালোকে নিজকে বিলীন নকৰিবা তোমালোকৰ উৎসাহ উদ্দীপনাই আমাৰ শক্তি একাগ্ৰতাই আমাৰ কাম্য প্ৰয়োজনত তোমালোকৰ প্ৰতি হোৱা আমাৰ কঠোৰতা তোমালোকৰ জীৱনৰ ভেটি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আগুৱাই যোৱা কিয়নো তোমালোকে হৈছা দেশৰ ভৱিষ্যত মই ৰাকেশ ৰিয়ান আশা কৰোঁ সকলোৱে ভালে আছে অহা 15 অক্টোবৰ তাৰিখে 15 অক্টোবৰ 2022 মই আহি আছোঁ বাইহেটা চাৰিআলিৰ এমিটি একাডেমীৰ ফ্ৰেছমেন ছ'চিয়েল 2022ৰ সাংস্কৃতিক অনুষ্ঠানত গতিকে সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ আৰু সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিলোঁ থেংক ইউ रुको जरा सबर करो এতিয়া বাই এটাৰ এতিয়া বকিটো মোৰ তেনেকে নাই এই তাৰিখৰ ঘৰতে সোমাই চাহ মিঠাই খাই দিম নেকি তাৰিখৰ ঘৰতে সোমাই চাহ মিঠাই পিছে মৰমো লাগিল